বুৱাৰী বুৱাৰী কি কৰি আছা তুমি ইয়াত পঢ়িবলৈ কৈছিলো নাই কেলে পঢ়িব লাগে আকৌ অকনো পঢ়া শুনা ধান্দা নাই ইবাৰ পৰীক্ষাটো বেয়া কৰিলে এবাৰ বোলো অকমান ভাল কৰক তেনে এটা পৰীক্ষা দি পেলাই পাছ কৰিলেও হ'ল ক'বানো পৰীক্ষা দিওঁ এতিয়া আকৌ মই কি ক'পানো পৰীক্ষা দিওঁ কিতাপে নাই মোৰ ওচৰত কিতাপ কি হ'ল বিকিকৰ ফোনৰ ৰিচাৰ্জ কৰিলোঁ আৰু মইনো কি জানো ৰিজাল্টটো বেয়া হৈ থাকিব বুলি সেইকাৰণে পৰীক্ষাটো দিছোঁ আৰু বিক্ৰী কৰিছোঁ ডাইৰেক্ট ফোনৰ ৰিচাৰ্জ কৰিছোঁ ৰিলছ বনাইছোঁ ইনষ্টাগ্ৰামত এতিয়া মোৰ ঘৰ বোৱাৰীয়ে যদি পাছ নহয় কি হ'ব বেলেগৰ পৰা কিতাপ আনি পঢ়া পপাক কৈ দিম আকৌ মই এনেকৈ কৈ থাকিলে মোৰ পপাকে কিতাপ কিনি দিবলৈ হ'ম बॉडी कौन ड्रेस ममा आंखें करे ब्लेस ममा ट्रिप गुलू हेलो पपा ना कोआ मैं पढ़ी आसो নহয় ৰিজাল্টটো বেয়া হ'ল যে আকৌ পঢ়িবলৈ দিছে কিতাপ নাই এখন আছিলে সেইখনকে চাই আছোঁ কিতাপখিনি বিক্ৰী কৰি দিয়া নাই জানো এতিয়া কৈ আছে পপাক কৈ কিতাপ আনিবলৈ দিয়া কৈ আছে মই বিক্ৰী কৰিলোঁ এতিয়া মোৰ পৰীক্ষা দিবলৈ মনেই নাই অকল পৰীক্ষা দিয়া তেওঁলোকে হেনো ঘৰ হেনো মান সন্মান হেনো মই হেনো খাই দিছোঁ হেনো মই পপাক কেনেকৈ কোৱা বুলি ভাবিছা আকৌ কিতাপখিনি কিনি পেলাই দিবাচোন পঢ়ি থাকোঁ নহয় মোৰ ফোনটো ৰিচাৰ্জ নাইকিয়া হ'ল ৰিচাৰ্জ কৰিবলৈ নাই মোৰ পৰীক্ষাটো দিয়াৰ পিছত সেইকাৰণে বিক্ৰী কৰি দিলোঁ আকৌ কিতাপখিনি এডালক কৈছোঁ ৰিচাৰ্জটো কৰি দিয়া বুলি ৰিচাৰ্জ কৰি নিদিলে কাৰণে বিক্ৰী কৰিছোঁ মই পুতেকৰ দুখটো নেদেখে অকল মোৰ দুখটো দেখি থাকে পপা মই ঘৰলৈ গুচি যাওঁ নি বাৰু মই নেপায় হ'ব দিয়া ৰাখিছোঁ